পানী খাব ন নমস্কাৰ অসমবাসী ৰাইজ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু আজি বৰ্তমান বহুত ধুনীয়া এটা ঠাইত আহিছোঁ আৰু আজি তাপতলাত আহিছোঁ বহুত সুন্দৰ মহ চাবলৈ আহিছোঁ ভাৰতীক চাবলৈ আহিছোঁ নন্দ খুৰাৰ মহ ভাৰতীক চাব আহিছোঁ আৰু সেই বিখ্যাত মালিকজনৰ ওচৰত আহিছোঁ আৰু আপোনালোকে প্ৰথম মহহাল ক'ত দেখা পাব মহকেইটা প্ৰথম ক'ত দেখা পাব সকলোখিনি আজি এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক জনাম আৰু আজি তাপতলাৰ ভয়ানক মহটো প্ৰথম 2025ত আমি দেখিছোঁ যুঁজখন বহুত ডাঙৰ মহৰ লগত যুঁজাইছে চেহেৰাপাতি তেতিয়া ইমান ভালো নাছিল তেতিয়াই প্ৰথম যুঁজখন 2025ত জালুগুটিত চুলাইমান আলী মহটোৰ লগত যুঁজাইছে এই মহটো চাওক ভয়ানক মহ বহুত ভয়ানক দেখাত চাওক কিমান এটা ডাঙৰ মহ শিঙৰ বান্ধ দেখিছেনে কিমান ডাঙৰ ভয়ানক শিং এই শিংযোৰ ওচৰত যাবলৈ মানে বহুত ভয় লাগে মহটো দেখিয়ে ভয় লাগিছে কেনেকুৱা ভয়ানক শিং এই মহটো নন্দ খুৰাৰ মহটো ভাৰতীক প্ৰথম ক'ত নিয়া হ'ব আছে ধন আছে ধনৰ পৰা জানিম 2026লৈ মহটো প্ৰথম ক'ত নিয়া হ'ব 26ত ৰাইজে মহটো ক'ত দেখা পাব ধনৰ পৰা জানিম ধন 2026ত প্ৰথম ক'ত নিয়া হ'ব আমি আহাতগুৰিতে যাওঁ প্ৰথম তোমালোকৰ মহকেইটা আহাতগুৰিত যাব ন আৰু মানে নিব আহে কেইটামান টোটেল কিমানটা মহ আছিল তোমাৰ ইয়াত 3টা আছিলে এটা বেচা 1.5 বছৰমান ক'ত বিক্ৰী হ'ল এইটো আমাৰ বলিমেটে বিক্ৰী হ'ল এইটো বলিমেট বিক্ৰী হ'ল ন চিনুজু যে মানে বিক্ৰী আৰু মহটো যিয়ে নহওক বাৰু ৰাইজে খেল দেখিছে চেহেৰাপাতি ইমান এতিয়াও মানে চেহেৰা বহুত কমি আছে ন চেহেৰাটো কমি আছে সেইকেইদিন ভালে হৈ আছে বহুতখিনি এতিয়া কিনালে ঘাঁহ নাই এতিয়া কাটি আনিলে খাব পাব পথাৰৰ ঘাঁহৰ ওপৰত চাওক এতিয়া এইটো চাইডে ইমান ঘাঁহ নাই নেকি পথাৰত নাই নন্দ খুৰাৰ ভাৰতীক চাওক কেনেকুৱা এটা ভয়ানক মহ এতিয়া বৰ্তমান 3টা মহ আছে ৰঙা মহটো আছে ভাৰতী আছে আৰু আগৰ মহটো আছে আগৰ যিটো পুৰণা ৰেকৰ্ড কৰা মহটো সেই মহটো আছে ভাৰতীক চাওক আৰু বহুত এখন পুৰণা ঘৰ এই 2-3 বছৰ মূৰত আৰু তাপতলাত ভৰি দিছোঁ ভাল লাগিছে যিয়ে নহওক এখন ঘৰ বহুত এখন গাঁৱৰ মাজত এখন ৰেকৰ্ড আগৰ দিনৰ পৰা মহ ৰাখি আহিছে নন্দ খুৰা বুলি ক'লে মৰিগাঁও ডিষ্ট্ৰিক্টত পপুলাৰ ই কিমান মিনিট যুঁজিছিলে চুলেমানৰ মহটোৰ লগত 50 ছেকেণ্ডমান হ'ব 50 ছেকেণ্ড বহুত ধুনীয়াকৈ দাঙিছে চেহেৰাটো মহটো নাই বাবে আমি ধৰ তাৰ লগত দিম বুলি যোৱা নাছিলোঁ যেতিয়া বোৱাটো যুঁজ নালাগিলে হয় সেইকাৰণে আমি এইটোক দি দিলোঁ নহ'লেতো এইটোৰ লগত যোৱা নিমিলে না নে বেলেগ মানে অসুবিধাটো নকৰে ন খুঁটিত নকৰে ন খুঁটিত মানে ধৰ এনেকৈ যদি আগত থাকাকৈ তেতিয়া ধৰ ঘূৰি আহি শিংযোৰ মানে জোকাই থাকে দম মাৰি নাহে বেলেগ মোহনীয়া দবিয়াই আহে এতিয়া আৰু এটা কথা আমি জানিব বিচাৰোঁ বা ৰাইজেও জানিব বিচাৰে যে ভৱিষ্যতে এই 3টা মহ এই 2টা যিটো এতিয়া তোমালোকৰ সৰু মহ 2টাই থাকিবনে ভৱিষ্যতে ঠিক নাই নহয় তাপতলাত যিয়ে নহওক এটা ৰেকৰ্ড কৰি আছে ন ৰেকৰ্ড অসুবিধা হৈ যায় মই ৰখা ঠাইটো বহুত ধুনীয়া এই এৰিয়া বহুত ডাঙৰ এটা এৰিয়া তোমালোকৰ এৰিয়াটো কিমান বিঘা মাটি আছে এতিয়া 4-5 বিঘা ন বহুত সুন্দৰ এটা এৰিয়াত ৰাখিছে টাৱাৰটো বহোৱা কিমান বছৰ হৈছে 4 বছৰ ন এইটো কিহৰ টাৱাৰ এয়াৰটেল নে জিঅ' এয়াৰটেলৰ ন আৰু চাওক আপোনালোকে নন্দ খুৰাৰ ভয়ানক মহটো ভাৰতী 2026ত আমি নন্দ খুৰাৰ মহকেইটা আহাতগুৰিত প্ৰথম দেখা পাম তাৰপিছত আপোনালোকে প্ৰতিখন ফিল্ডতে দেখা পাব বাৰু আহাতগুৰি 12 বজাত নিয়া হ'ব এতিয়া যিটো চেহেৰা আছে এটা মিডিয়াম চেহেৰা আছে বাৰু
চেহেৰাটো ইমান বেয়াও হৈ থকা নাই। ইয়াক যদি ঠেলি ঠেলি বা ঘাঁহ খোৱা হয় তেতিয়া চেহেৰা আৰু ভয়ানক হৈ যাব। ভাল হৈ গ'লে এই হাড়িয়ে ওলাই এতিয়া কামি এতিয়া বৰ্তমান চেহেৰা বাৰু যিখিনি আছে মিডিয়াম চেহেৰা এটা আছে বাৰু মোৰতো। ঘাঁহ নাই যে চাওক আপোনালোকে বহুত ধুনীয়া মহ, বহুত সুন্দৰ মহ, বহুত ডাঙৰ। হাইটটো কিমানমান হ'ব? 5 ফুটৰ ওপৰত হ'ব ন? তুমি এইটো 5 ফুটমান আছা। 5 ফুটৰ ধন বেছিহে হ'বি নেকি? মইতো 5 ফুটমান আছে। 5 ফুটমান হ'ব। চেহেৰাটো থাকিলে হৈ যাব পুৰা মুনিয়া পাছতে যাব। মানুহৰ নিচিনা দেখাত আছা নে? মইতো লাম্বাও আছে, লাম্বা আছে। বহুত লাম্বা আছে আৰু ভৰিবোৰ দেখিছে কিমান গপচ। এতিয়া বৰ্তমান পথাৰত মানে কি নিয়া নহয়, ইয়াক একেবাৰে পথাৰত নিয়া নহয়, খালি ই মানে খুঁটিতে থাকে। এই খালি ডাবুকে ওলাই গা ধোৱা গাঁতৰ আছে পুখুৰীত তাতে ধুৱাই আকৌ বান্ধি থৈ দিব। পথাৰত নিলে মানে দিগদাৰ, ঢেৰ মাইকী মূৰ আৰু ঢেৰ মূৰ আছে যে দিগদাৰ হয় মানে মোৰ দেখি। পথাৰত নিলে অলপ অসুবিধা কৰে বাৰু, বেলেগ মই দেখা পায়। এতিয়া নন্দ খুৰাৰ নিজৰ খুঁটিৰ মহ ন? এতিয়া জখলাবন্ধাত কিমানটা মহ আছে খুঁটিত? এতিয়া মই যোৱা নাই নহয়, যোৱা নাই ন? 40টামান আছিলে। 40টামান আছে। চাইডলা ঘৰত আছে ভাইকটো নিজৰ। ইয়াৰ ভায়েক এটা চাদলা চেঁচা ঘৰত আছে বাৰু। ভৱিষ্যতে আমি যাম বাৰু, নন্দ খুৰাৰ খুঁটিত যাম, জখলাবন্ধাত যাম। এতিয়া ভাৰতীক চাওক আপোনালোকে, ৰাইজে চাওক, ৰাইজে আশীৰ্বাদ কৰিব মহটো যাতে ভৱিষ্যতে সুস্থ হৈ থাকে। নন্দ খুৰাৰ এটা নাম আছে, সেই নামটো যাতে ভৱিষ্যতে উজ্জ্বলি থাকক, তাৰে আমি কামনা কৰিছোঁ। তো আজি সঁচাকৈ ভাল লাগিছে, এই খুঁটিটোত ইমান দিনৰ পিছত ভৰি দিছোঁ নন্দ খুৰাৰ মহৰ খুঁটিত, বহুত ভাল লাগিছে। বেক চাইডে মই চাওঁতে বেক চাইডে বোকা আছে, বোকাত সোমাই গৈছোঁ। খুঁটিটো মানে বহুত ধুনীয়া জেগাত ৰাখিছে আৰু মইতো দেখি ভাল লাগিল আজি। কিন্তু ইমান অসুবিধা কৰা নাই, আমাক যে অচিনাকি মানুহ দেখিছে যদি অসুবিধা ইমান কৰা নাই ন? বেলেগ মোৰ এনেকৈ দেখিলে বা কিমান অসুবিধা কৰে, ৰছী টানি থাকে, কিন্তু ইমান অসুবিধা কৰা নাই বাৰু। এতিয়া আৰু এজন আছা, তুমি অলপ ওচৰলৈ যোৱাচোন, তোমাকো দুআষাৰমান সোধোঁ। যোৱা যোৱা, একো নাই, যোৱা যোৱা যোৱা, তুমি যোৱাচোন অকণমান মহৰ ওচৰত যোৱা। এই আৰু এজন আছে, নন্দ খুৰাৰ ঘৰ। তোমালোকৰ কি হয়? কাকাই হয় ন? এয়া যে ভাইটি এজন আছে। মৰিগাঁও পোৱা কিমান কিলোমিটাৰ দূৰ হ'ব ইয়ালৈ? 20 কিলোমিটাৰ দূৰত আজি আহিছোঁ। তো ৰাইজৰ বাবে আহিছোঁ, তো ৰাইজে যাতে ভাল ভাল মহবোৰ চাই মানে চাই ভাল পায়, তাৰ বাবে আজি ইমান দূৰত আহিছোঁ। মৰিগাঁও পোৱা 15-20 কিলোমিটাৰ দূৰত আজি নন্দ খুৰাৰ খুঁটিত আহিছোঁ। মহটো মোচনটো বহুত ধুনীয়া, একশ্যন কি ধুনীয়া দেখিছেনে? কি ধুনীয়াকৈ আছে। এতিয়া চাওক আপোনালোকে কেনেকুৱা এটা ভয়ানক মহটো দেখি কিন্তু বহুত ভাল লাগিছে, বহুত মৰম লগা এটা মহটো ভৱিষ্যতে ভালে থাকক। আৰু 2024ত আমি প্ৰথম যুঁজখন আউটগুৰিত চাম। হয়, ভাল লাগিল বাৰু। যিহেতু আমি ভাল টাইমত আহিছোঁ, ধনক লগ পাইছোঁ। এইটো টাইমত ধন নাথাকে, চাগে পথাৰত থাকে ন? এতিয়া খেতি চেতি কৰিছেনে? খেতি কৰি আছে কালি চিজন কৰিব এতিয়া। তো আজি নন্দ খুৰাৰ ভাৰতীক চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। তো বহুত ডাঙৰ মহ, আশা কৰিছোঁ আমি প্ৰথমখন যুঁজ 2024ত ভাল যুঁজ দেখা পাম, ৰাইজে দেখা পাব। তো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব যিমান পাৰে। তো লগতে মই ধনকো ধন্যবাদ দিছোঁ। বহুত দিনৰ পিছত, ধন কেইবছৰ মূৰত লগ পাইছোঁ তোমাক? বিহুতে মাঘৰ বিহুতে মাজতে আহিছিলে ন, 2-3 বছৰ হ'ল। তো ধনক লগ পাইছোঁ। তো ভাৰতীৰ সুন্দৰ এটা মোচন, তো ভাল লাগিল। 2024ত তো ভাৰতীক লগ পাম, প্ৰথম আহঁতগুৰি ফিল্ডত লগ পাম, তাৰপিছত ক'ত নিয়ে তো ভিডিঅ'টা আপোনালোকে গম পাই থাকিব।
লাষ্ট টাইম এটা ভাল মোচনত মহটো দেখিছোঁ সুন্দৰ মোচন বহুত ডাঙৰ মহ এতিয়া চাওক আপোনালোকে ভাৰতীক ৰখা ঠাইটো বহুত ধুনীয়া এটা ঠাই বহুত সুন্দৰ এটা ঠাইত ভাৰতীক ৰাখিছে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এতিয়া আজিলৈ মই যুঁজপ্ৰেমী ৰাইজক এৰিছোঁ আকৌ নতুন ভিডিঅ'ৰ লগতে ৰাইজক লগ পাম এতিয়া আজিলৈ বাই